50 ঊৰ্ধ্বৰ এজন শিক্ষকে দেখুৱাইছে সুন্দৰ নিৰ্দেশন। তিনিচুকীয়া জিলাৰ জাগুন ফানেংগাঁৱৰ এজন কৰ্মোদ্যমী ব্যক্তি। নাম তেওঁ ঘনকান্ত গগৈ। পেছাত এজন শিক্ষক। শিক্ষকতাৰ উপৰিও সাংস্কৃতিক জগতখনৰ বাবেও তেওঁৰ যথেষ্ট অৱদান। অঞ্চলটোৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জড়িত তেওঁ। আজৰি সময়খিনি অবাবত নষ্ট নকৰি খেতিত মনোনিৱেশ কৰি আহিছে ঘনকান্ত গগৈ। কল, কচু, বেঙেনা, তিয়ঁহ, জাতিলাও, ভেন্দি, লেচেৰাকে আদি কৰি বাৰীখনত বিভিন্ন পাচলিৰ খেতি কৰিছে। শিক্ষকতাৰ লগতে সমান্তৰালকৈ খেতি কৰি আছে ঘনকান্ত গগৈ। তেওঁ কৰ্মৰাজিয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলি তেওঁ আশাবাদী। মই শ্ৰী ঘনকান্ত গগৈ, সঞ্জীৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। মই পুৱা গধূলি 1-1.5 ঘণ্টাকৈ সময় পাওঁ। বাকীখিনি সময় স্কুলত থাকিব লাগে আৰু যিখিনি আজৰি সময় পাওঁ এই ধৰণৰ খেতিপথাৰ হৈ কিনে অকণমান আনন্দ পাওঁ। আৰু পিছৰ চামকো মানে এনেই মাটি বাৰীবোৰ যিবোৰ পৰি আছে, মই পিছৰ চামকো এই ধৰণৰ অন্ততঃ ঘৰত খাবলৈ প্ৰয়োজনীয়খিনি খেতি কৰি লয়। আৰু এনেই এই ধৰণৰ কাম বন কৰি অকণমান মই আনন্দও পাওঁ আৰু সামাজিকভাৱেও কিছু কৰি থাকোঁ। আৰু বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত সকলো দিশত খেলা ধূলাকে আদি কৰি আৰু সাংস্কৃতিক দিশতো মই অকণমান ৰাইজৰ লগত সহযোগ কৰোঁ। সেয়াই আৰু। নিউজ ডেস্ক ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ।